সকল আর উপস্থিত আমার অল বিটিসি নন প্রভিন্সিয়াল এলপিইউপি টিচার এসোসিয়েশনের সভাপতি বাবুরঞ্জন ডাঙৰীয়া আৰু লগতে উপস্থিত আছে অল বিটিআর এলিমেন্টারি টিচার এসোসিয়েশনের সাধারণ সম্পাদক চন্দন রায় ডাঙৰীয়া উপস্থিত আছে। যিয়ে নহওক আমি আপোনালোকক অৱগত কৰিবলৈ এই কাৰণে বিচাৰিছোঁ যে যোৱা 11 ফেব্ৰুৱাৰী 2026 তাৰিখত বিটিসি এছেম্বলিত দি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰিঅৰ্গেনাইজেশ্যন টিচাৰ ছাৰ্ভিচ বিল 2025 খন বিটিসি এছেম্বলিত গৃহীত হৈছে আৰু এই বিলখন গৃহীত হোৱাৰ পিছত অসম চৰকাৰৰ মাননীয় ৰাজ্যপালৰ ওচৰত এইটো পঠিয়াই দিছে। তে এইখিনি বিগত 6 মাহ পাৰ হৈ গ'ল, তথাপিও আমাৰ এই বিলখন এতিয়াও কাৰ্যকৰী হোৱা নাই, ৰাজ্যপালৰ পৰা অনুমোদন হোৱা নাই। এই বিলটো ক'ত পৰি আছে আমি নাজানো, আমাৰ বিটিসি চৰকাৰেই ভালকৈ জানে। আমি এই কাৰণে প্ৰেছ বিবৃতি দিবলৈ বাধ্য হৈছোঁ যে যোৱা 2 দিনমান আগত আমাৰ এই সংগঠনে আমাৰ ইয়াম ছাৰৰ ওচৰত যেতিয়া গৈছিল, তেতিয়া বিশেষ কাৰণত শুনা পালে যে 24 তাৰিখত PMS পোৰ্টেল এটা খোলাৰ কাৰণে হয়তো ব্যৱস্থা কৰি আছে, যোজা কৰি আছে বিটিসি চৰকাৰে। আমাৰ হয়তো সন্দেহ লাগি গৈছে যে ইয়াৰ আগতে যিটো বিল পাছ হ'ল 11 ফেব্ৰুৱাৰী 2026 চনত যিটো বিল পাছ হ'ল, সেই বিলত LP স্কুলৰ 1659টা পোষ্ট আছে আৰু আপাৰ প্ৰাইমাৰী ME স্কুলত 1705টা হয়তো পোষ্ট আছে। টোটাল LP আৰু ME স্কুল দুটা মিলি 900 এবভ LP আৰু ME স্কুল আছে। এইখিনি হিচাপত আহিছে এই যেতিয়া হয়তো পিটিসি এছেম্বলি হ'ল, সেই পিটিসি এছেম্বলিত এইখিনি পোষ্ট হিচাপত আহিছে। আমি আপোনালোকৰ জৰিয়তে আমি হয়তো জনাব বিচাৰিছোঁ, চৰকাৰক আমি সকীয়াই দিছোঁ এই কাৰণে যে 11 ফেব্ৰুৱাৰী 2026 চনৰ যিটো বিটিসি এছেম্বলিত গৃহীত হ'ল, সেই আইন মতেই যাতে অহা 24 তাৰিখত যিটো মিটিং হ'ব, PMS পোৰ্টেল খোলাৰ কাৰণে যিটো ছফ্টৱেৰ খুলি দিব, যাতে এই আইন মতেই PMS পোৰ্টেলটো খুলি দিয়ে আৰু যাতে যিটো হিচাপ আহিছে 1705টা ME স্কুলৰ পোষ্ট আৰু 1659টা LP স্কুলৰ পোষ্ট আৰু দুটা মিলি স্কুল হ'ল 900 এবভ। এইখিনি যাতে কোনো এটা স্কুল যাতে বাদ নপৰে, গোটেইকেইটা স্কুল যাতে সামৰি লৈ অতি সোনকালে যাতে প্ৰাদেশিকৰণ কৰে আৰু প্ৰাদেশিকৰণ কৰি আমাৰ সকলো শিক্ষকক যাতে এমুঠি খোৱাৰ ব্যৱস্থা কৰে। এইখিনি সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আজি আমি ইয়াত একগোট হোৱাৰ উদ্দেশ্য এইটোৱেই যে আমি যোৱা 11 ফেব্ৰুৱাৰীত আমাৰ বিটিসিৰ যিখন শিক্ষা বিভাগৰ ভেঞ্চাৰ স্কুলৰ যিখিনি আইন অসম চৰকাৰে নেতৃত্বত বিটিসি চৰকাৰে ইয়াৰ পৰা এখন আইন তৈরি কৰিছিল আৰু এই আইনখন এছেম্বলিত পাছ কৰি পেলাই বিটিসি চৰকাৰৰ যিহেতু নিজাববীয়াকৈ আইন এখন পাছ কৰাৰ অধিকাৰ আছে, গতিকে এওঁলোকে এই এছেম্বলিত বিটিসি এছেম্বলিত পাছ কৰি পেলাই অসম চৰকাৰলৈ বিলখন প্ৰেৰণ কৰিছিল। তাতে আমি সন্দেহ জাগিছে যে আজিলৈকে আমি সেই বিলখন ৰাজ্যপালৰ সন্মতি আজিলৈকে পোৱা নাই, আমি শুনা পাইছোঁ। গতিকে আমি এই ক'ব বিচাৰিছোঁ যে অহা 24 তাৰিখত
24 তাৰিখত অসমৰ পৰা আহি BTCত এখন PM পৰ্টেল খোলাৰ কাৰণে এখন যোজা কৰি আছে BTC চৰকাৰ। তা আমি BTC চৰকাৰ আৰু অসম চৰকাৰক আমি এই ক'ব বিচাৰিম যে আমাৰ যোৱা ফেব্ৰুৱাৰী 11 তাৰিখত যেখন বিল BTC আইনত পৰিণত কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল, সেইখন বিল যাতে সেইখন পৰ্টেলত যাতে আহে বা সন্নিৱিষ্ট কৰে, আমি যাতে আমাৰ শিক্ষকসকলে আমি সকলোৱে যাতে এইখন বিলৰ ওপৰত যিহেতু আমাৰ আস্থা আছে বা এইখন বিলৰ ওপৰত এইখন বিল যিহেতু ৰাজ্য সন্মতিক্ৰমে আৰু এইখন বিল যিহেতু অসমৰ BTCৰ এখন কমিটিৰ নেতৃত্বত এইখন বিল বনাইছে, তা আমি সন্মান জনাই কৈছোঁ যে এইখন বিল আমি টিচাৰ এছ'চিয়েশ্যনৰ পৰা সন্মান জনাইছোঁ আৰু আমি অসম চৰকাৰক বাৰে আমি অনুৰোধ কৰিছোঁ যে সেইখন বিল যাতে আমাৰ এই PM পৰ্টেলত আমাৰ যিটো BTC 24 তাৰিখত যিটো পৰ্টেল আহে, এই পৰ্টেলত যাতে আমি এইখন বিল সন্নিৱিষ্ট হয় আৰু এইখন বিল যাতে ধৰে, এইখিনি আমি বাৰ আমি অসম চৰকাৰ আৰু BTC চৰকাৰক আমি তাতৰ অনুৰোধ জনাইছোঁ। আৰু আমি শুনামতে যে এইখন বিল আমাৰ কিছু হাল সলনিও আমি শুনা পাইছোঁ এইখন বিলৰ ওপৰত, কিন্তু আমি BTC চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে ইমানখিনি বলিষ্ঠ ইমান পাৱাৰফুল নেতা থকাৰ সত্ত্বত BTC যিহেতু এখন আইন বনাৰ অধিকাৰ আছে, সেই বিলখন হাল সলনি কেনেকৈ হয়, আমি গোপন সূত্ৰ শুনা পাইছোঁ। আমি বিশেষ ক'ব নোৱাৰোঁ যে কিমানখিনি হাল সলনি হৈছে। তা আমি আশাবাদী যে 11 তাৰিখত ফেব্ৰুৱাৰীত 11 তাৰিখত যিখিনি বিল ইয়াৰ পৰা এছেম্বলিত পাছ কৰিছে, সেইখিনি যাতে আমাৰ মানে পূৰ্ণাংগভাৱে এই পৰ্টেলত আমি আহি যায় আৰু আমি যাতে সকলো শিক্ষকে মানে আমি যাতে এইখন পৰ্টেলত আমি আবেদন কৰিব পাৰোঁ, এইখিনি সুবিধা যাতে অসম চৰকাৰ আৰু BTC চৰকাৰ যাতে আমাক কৰি দিয়ে, ইয়ে কৈ আমাৰ এই বক্তব্য আমি সামৰিলোঁ।